ছাত্ৰ-ছাত্ৰীসকল মই যি তোমালোকক 3.3 পৰা 3.5 লৈ ধৰা হল গণিত কেইটা শিকাম আজি 3.3 অংক শিকাম ভালদৰে চাবা এই অংক কেইটা শিকাৰ আগতে তোমালোকে জানিব লাগে সমষ্টি ডাঙৰ আৰু বেছি বুলি ক'লে প্লাস চিন দিব লাগে আৰু সৰু কম আৰু পাৰ্থক্য বুলি ক'লে মাইনাস চিন দিব লাগে আৰু যদি গুণ বুলি কয় যে এটো 5 গুণ দুটাকৰ বয়স পুটাকৰ বয়সত কৰি 3 গুণ এনেকৈ ক'লে তেতিয়া হলে পূৰণ চিন দিব লাগে এতিয়া যদি কয় দুগুণ তোমালোকে লগে লগে লিখিবা 2x যদি কয় 5 গুণ তেতিয়া লিখিব লাগে 5x যদি কয় 7 গুণ তেতিয়া লিখিব লাগে 7x এইখিনি কথা জানি থোৱাটো আগতে ভাল সমষ্টি ডাঙৰ বেছি বুলি ক'লে প্লাস পাৰ্থক্য সৰু কম বুলি ক'লে মাইনাস আৰু গুণ বুলি ক'লে আমাৰ পূৰণ হ'ব আজি মই 3.3 এক নম্বৰ অংকটো কৰি দিম অংকটো আছে আমাৰ দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু এটা সংখ্যা আনটোৰ 3 গুণ হলে এতিয়া ক'লে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 এতিয়া সংখ্যা দুটা লাগিল তেতিয়া লিখিম আমি যে ধৰা হল এটা সংখ্যা x আনটো সংখ্যা y লিখিলো এটা সংখ্যা x আনটো সংখ্যা y এতিয়া লিখা প্ৰথম শৰ্ত মতে কি বুলি কৈছিল দুটা সংখ্যাৰ পাৰ্থক্য 26 পাৰ্থক্য বুলি ক'লে গতিকে পাৰ্থক্য হলে কি চিন হ'ব আমাৰ মাইনাস চিন গতিকে x y = 26 এইটো তোমাৰ এক নম্বৰ সমীকৰণ দুটা সংখ্যাক পাৰ্থক্য 26 মানে যদি মই দুটা সংখ্যা বিয়োগ কৰিলে তেতিয়া আমাৰ 26 হলে সংখ্যা দুটা আমি নাজানো এটো উলিয়াব লাগে দ্বিতীয় শৰ্ত মতে কৈছে যে ইয়াৰে এটা সংখ্যা আনটোৰ 3 গুণ এটা সংখ্যা বুলি ক'লে কাক বুজিব আমি x যে এটা সংখ্যা লিখি দিলা সমান চিহ্নডাল দিয়া আনটোৰ 3 গুণ আনটো মানে কোনি y তাৰ 3 গুণ মই এই মাত্ৰ কৈছিলো যে দুগুণ বুলি ক'লে 2x তে হলি 3 গুণ বুলি ক'লে কি হ'ব 3y ইয়াক আমি 3 গুণ কৰিলো এতিয়া 3 টো আমাৰ এই ফালে আনা সমান চিহ্নৰ এই ফালে আহিলে ই আমাৰ মাইনাস চিহ্ন হ'ব ইকুৱেল কিমান হ'ব 0 এইটো হ'ল আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণক আমি অপনয়ন পদ্ধতি কৰি অপনয়ন পদ্ধতি তোমালোকে মোৰ আগৰ অপনয়ন পদ্ধতি শিকোৱা ভিডিওটো নিশ্চয় চাই লবা তেতিয়া হলে বুজি পাবা আমি অপনয়ন পদ্ধতিত প্ৰথম কামটো কি কৰিব লাগে যে সংখ্যা দুটা মিলাই লব লাগে আজিটো সংখ্যা দুটা আমাৰ মিলি আছে গতিকে 1 নম্বৰ কামটো আমাৰ দিয়া আছে এতিয়া আমি 2 নম্বৰ কামটো কৰিব লাগে 2 নম্বৰ কামটো কি আছিল যে আমি এই মিল থকা সংখ্যা দুটা কটাকটি কৰিব লাগে কাটি দিব লাগে এতিয়াটো x আৰু x টো কাটি নাযায় সেই কাৰণে আমি ইয়াতে 1 - 2 বুলি লিখিম যেতিয়া আমি মাইনাস চিন দিম মইতো আগৰ ভিডিওটোত কৈ দিছো তোমালোকে হেতু খুব ভালদৰে চাবা তেতিয়া মাইনাস দিলে ইয়াৰ চিন কডলা সলনি হৈ যায় এটো মাইনাস হৈ গল এটো প্লাস হৈ গল আৰু এটো মাইনাস হৈ গল এতিয়া 1 টকা জমা আছে 1 টকা ধাৰ গতিকে x টো কি গল কটাকটি গল ইয়াক কোৱা 1 টকা মই দিব আছো আৰু মোৰ হাতত 3 টকা জমা আছে গতিকে 2 টকা জমা থাকিব আৰু ইয়াতে কিমান আছে 26 আৰু 0 গতিকে 26 হ'ব এতিয়া 2 ৰে 26 ক হৰণ কৰিলে আমাৰ কিমান হ'ব ইয়াতে 13 ওলাই গল y ৰ মান আমাৰ 13 হ'ল এতিয়া y ৰ মান 1 নঙত বহুৱাই পাম এখিনি লিখি লবা 1 নম্বৰ সমীকৰণটো এনেকৈ বাৰ হাতেৰে ধৰি লোৱা ইয়াতে লিখি দিয়া 26 এই লাইনটো লিখি উঠি তোমালোকে চোৱা এটা কাৰ মান ওলাইছে আমাৰ y ৰ মান ওলাইছে গতিকে y ৰ ঠাইত আমি 13 টো লিখিব লাগিব x ৰ ঠাইত x লিখি দিয়া মাইনাস চিনৰ ঠাইত মাইনাস চিন লিখি দিয়া আৰু y ৰ ঠাইত আমাৰ 13 টো লিখি দিয়া ইয়াতে থাকিল তোমাৰ 26 এতিয়া x to x ৰাখি থা
ইয়াতে 26 হল ইয়াৰ মাইনাস চিনডাল এইফালে গলে হ'ব প্লাস চিন গতিকে x ৰ মানটো কি হ'ব আমাৰ 39 এতিয়া লিখা এতেকে এটা সংখ্যা x ৰ মান কি ওলাল আমাৰ 39 আৰু আনটো সংখ্যা কিমান ওলাল আমাৰ 26 ওলাল 26 না 13 ওলাল 13 এতিয়া আমাৰ অংকটো হৈছে নে নাই আমি প্ৰমাণ কৰি চাব পাৰো এক নম্বৰ শৰ্তত কি কৈছিল আমাৰ যে সংখ্যা দুটাৰ পাৰ্থক্য 26 তোমালোকে 39 ৰ পৰা 13 টো মাইনাস দিছো 9 3 কে থাকিল 6 এটো হল 26 মিলি গল তাৰ মানে আমাৰ অংকটো শুদ্ধ এটো আমাৰ প্ৰথম গণিত হৈ গল এতিয়া আমি দ্বিতীয় গণিতটো কৰিম এইবাৰ আমি 3.3 2 নম্বৰ অংকটো কৰিম অংকটো আছে দুটা সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি এতিয়া সম্পূৰক কোণ মানে কি তোমালোকে প্ৰথমতে জানিব লাগিব যে সম্পূৰক কোণ মানে হল যে দুটা কোণৰ সমষ্টি এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হলে তা সম্পূৰক কোণ বোলে কোণ দুটা তোমাৰ 110 ডিগ্ৰী প্লাস তোমাৰ 70 ডিগ্ৰী হ'ব পাৰে কি হয় বেলেগ বেলেগ হ'ব পাৰে গতিকে 180 ডিগ্ৰী আৰু দুটা কোণৰ যোগফল আমাৰ যদি 90 ডিগ্ৰী হয় তাক কি কয় আমাৰ পূৰক কোণ গতিকে আমাৰ যেহেতু সম্পূৰক কোণ বুলি কৈছে আমি প্ৰথমতে ধৰা হলটো লিখিম যে ধৰা হল তাত যেহেতু এটা সৰু কোণ আৰু ডাঙৰ কোণ বুলি কৈছে তোমালোকে লিখা যে ধৰা হল ডাঙৰ কোণটো x সৰু কোণটো y প্ৰথম শৰ্ত মতে অংকটো তোমালোকে বাৰে বাৰে মাতি থাকিবা এতিয়া আকৌ মাতা কি বুলি লিখা আছে দুটা সম্পূৰক কোণ মানে কি আছিল যে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো কিন্তু মনত ৰাখিবা কাৰণ এইটো কিতাপত লিখি থোৱা নাই তোমালোকে নিজে মনত ৰাখিব লাগিব যেহেতু আমাৰ সম্পূৰক কোণ বুলি কৈছে গতিকে দুটা কোণক যোগ কৰোতে 180 ডিগ্ৰী ওলাল এতিয়া আমি দ্বিতীয় শৰ্ত মতে শিকিম দ্বিতীয় শৰ্ত মতে ডাঙৰ কোণটো আমাক কোৱাতে লিখি দিছে আমি তে মাতিম ডাঙৰ কোণটো কি আছিল লিখি দে তুমি x সমান চিন দিয়া সৰু কোণটোতকৈ 18 ডিগ্ৰী বেছি মই এই মাত্ৰ কৈছিলো যে যদি বেছি বুলি কয় তেতিয়া হলে আমাৰ কি চিন দিব লাগে ইয়াতে প্লাস চিন দিব লাগে কাৰণ সৰু কোণটোতকৈ বেছি বুলি কৈছে যেহেতু বেছি বুলি কৈছে মই ইয়াত কৰি আমি বেছি বুলি লিখিলো ধৰিলো মই মনতে ভাবি ললো যে এটা কোণ আছে তে 15 ডাঙৰ কোণটো সৰু কোণটোতকৈ 5 বেছি গতিকে 10 ৰ লগত 5 যোগ দিয়াৰ লগে লগে আমি কি পালো 15 সেই কাৰণে আমি মাজত এটা সমান চিন দিব লাগে কাৰণ দুইফালে সমান হৈ গল এটো 5 বেছি বুলি কোৱাৰ কাৰণে আমি 10 ৰ লগত 5 যোগ দিছিলো এটো দিলো এতিয়া আমাৰ y টো এইফালে হ'ব মাইনাস চিন হ'ব আৰু ইয়াতে 18 ডিগ্ৰী থাকি গল এটো 2 নম্বৰ সমীকৰণ আগৰ নিচিনাকৈ অপনয়ন পদ্ধতি মতে 1 নম্বৰ কামটো আমাৰ দিয়া আছে কাৰণ 1 নম্বৰ কাম মানে কি আছিল যে আমি সংখ্যা দুটা মিলাই লব লাগে ইয়াতে তো সংখ্যা দুটা মিলি আছে তাৰ মানে আমি গম পালো যে 1 নম্বৰ কামটো দিয়া আছে আমি এতিয়া 2 নম্বৰ কামটো নিজে নিজে কৰিম 2 নম্বৰ কামটো কি মই ইয়াতে এডাল মাইনাস চিন দিলো দিয়াত ইয়াৰে চিন কেইডাল সলনি হৈ গল এতিয়া কোৱা 1 টকা জমা 1 টকা ধাৰ দুটা কি গল কটাকটি গল ইয়াক কোৱা 1 টকা জমা ইয়াতে কিমান হল 2 টকা জমা 2y 180 টকা আৰু ইয়াতে 18 টকা 180 টকা মোৰ হাতত আছে মই 18 টকা দিব লাগে 10 ৰ 8 গল থাকিল 2 আৰু ইয়াতে থাকিল 7 7 ৰ 1 গল থাকিল 6 আৰু ইয়াতে কিমান থাকিল 162 162/2 এই দুইটো ইয়াতে হৈ আছিল পূৰণ এইফালে গলে হ'ব হৰণ কাটি দিয়া 2 8 গুণ হল 2 1 গুণ 2 গতিকে y ৰ মানটো ওলাল আমাৰ 81 ডিগ্ৰী এতিয়া লিখিম আমি y ৰ মান
1 নঙত বহুৱাই পাওঁ 1 নঙত বহুৱাই পাওঁ তোমালোকে অপনয়ন পদ্ধতিটো খুব ভালদৰে শিকি ল'বা তেতিয়া এইখিনি ঠাই কৰতে বেছি টাইম নালাগে ইয়াতে আমি লিখি লম 1 নম্বৰ সমীকৰণটো কি আছিল x + y = 180 ডিগ্ৰী এটা কাৰ মান ওলাল y ৰ মান আমি কৰিম x ৰ ঠাইত x লিখিম y ৰ ঠাইত 81 ডিগ্ৰী লিখিম ইয়াতে আছে 180 ডিগ্ৰী থাকে ইয়াতে 180 আৰু এই প্লাসটো এইফালে আহিলে কি চিন হ'ব মাইনাস হ'ব 10 ৰ এগল থাকে 9 আৰু ইয়াতে কি থাকিলাম 17 17 ৰ আগল থাকে 9 কিমান হল 99 ডিগ্ৰী এতিয়া লিখা এতেকে x আৰু y ৰ মান ওলাৰ পিছত আমি কি কৰিব লাগে এই ধৰা হল লাইনটো যি থাকে ইয়াতে লিখি দিব লাগে এতেকে ডাঙৰ কোণটো আমি পালো ডাঙৰ কোণটো কিমান পালো 99 ডিগ্ৰী আৰু সৰু কোণটো পালো সৰু কোণটো কিমান পালো 81 ডিগ্ৰী এতিয়া দুটা ডিগ্ৰী আমি যোগ কৰিলে দুটা কোণকে যদি আমি যোগ কৰো এতিয়া আমি 180 ডিগ্ৰী পাম চাবা 9 এতে 10 ৰ 0 হাতে গল 1 8 এতে 9 9 9 কিমান হল 18 মানে আমাৰ অংকটো শুদ্ধ হৈছে তোমালোকে শেষত অংকটো পৰীক্ষা কৰি চাব পাৰা যে দুটা কোণক যোগ কৰতে 180 ডিগ্ৰী ওলাইছে নে নাই যদি ওলাইছে তেতিয়াহলে আমাৰ অংকটো শুদ্ধ কেৱল আমাৰ এইখিনি লাইন মনত ৰাখিবা যে দুটা সম্পূৰক কোণ মানে কি যে দুটা কোণৰ যোগফল 180 ডিগ্ৰী তাৰ পিছত তুমি যেহেতু দুটা কোণ পালা সমীকৰণ এতিয়া কোৱা যে ইয়াতে আমাৰ x আৰু x টো মিল আছে ইয়াত কেৱল আমি কাটিব লাগে তাৰ কাৰণে আমি ইয়াতে কি চিন দিলো মাইনাস দিয়াৰ লগে লগে চিনডাল হলনি হল তেতিয়া x আৰু x টো কি গল কেনসেল গল কি থাকি গল আমাৰ y কাৰ মান ওলাই গল y y ৰ মানটো y ঠাইত প্ৰতিস্থাপন কৰাৰ লগে লগে আমাৰ কাৰ মান ওলাই গল x ৰ মান হৈ গল মই বাকি কেইটা গণিত তোমালোকক কৰি দিম ইয়াৰ পিছত চাবলৈ নাপাহৰিবা